Hey guys, welcome back to my YouTube channel. নমস্কাৰ বন্ধু সকল, মই মোৰ YouTube channel Talks with Nehaলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। দেন গাইস, আজি মই পুনৰ আপোনালোকৰ কাষ চাপিলোহি অন্য এটি ভিডিঅ'লৈ। আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহলে লাইক কমেন্ট কৰাৰ লগতে যি সকলে প্ৰথমবাৰ চাইছে বা প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। দেন গাইস, আজিৰ মূল বিষয়টো হ'ল আজি মই আপোনালোকৰ ওচৰলৈ লৈ অনা বিষয়টো হ'ল সুখৰ সীমা বাৰু কিমান। আপোনালোকে জানে নে সুখৰ সীমা আপুনি বহুত টকা পালে বাৰু আপুনি সুখী হ'ব নাই জীৱনত? বহুতে হয়তো ক'ব এতিয়া হয় বুলি বা মই সুখী হ'ব পাৰিম, বহুত টকা পালে সুখী হ'ব পাৰিম বুলি। যদি আপোনালোকে ভাবে সুখৰ সুখী হোৱাৰ একমাত্ৰ উপায় টকা পইচা বুলি বা অন্য কাৰণে হ'লেও আপোনালোকৰ সুখী হোৱাৰ একমাত্ৰ উপায়টো বা কাৰণটো কি আমাক এটা কমেন্ট কৰি জনাব। আৰু মই আজিৰ মূল বিষয়টোৰ ওপৰত আপোনালোক ক'বলৈ যোৱাৰ আগতে আপোনালোকক এটাই কোৱেশ্চন সুধিব বিচাৰিছো, এটাই প্ৰশ্ন সুধিব বিচাৰিছো যে আপুনি বহুত টকা পালে সুখী হ'বনে? টকা পইচা পালে আপোনাৰ মনটো ভাল লাগিব পাৰে, কাৰণ আপোনাৰ টকা পইচা বিষয় সমস্যাবোৰৰ কিছু সমাধান কৰিব পাৰে, টকাই কৰিব পাৰে। কিন্তু বহুত টকা পইচা পালে আপুনি সুখী নহ'বও পাৰে। প্ৰথমতে ভাল লাগিলেও কিছুদিনৰ পিছত আপোনাৰ মনটোৱে টকা পইচা ভাল লগাব নোৱাৰিবও পাৰে। আনহাতে বেমাৰ হোৱা এজন মানুহো আগতীয়াকৈ বেছি সুখী হ'ব পাৰে। যদি বেমাৰৰ বাবে ঘৰত বা হস্পিটেলত থাকিব লগা হোৱাৰ বাবে তেওঁ আগতে মন নকৰা কথাবোৰ মন কৰিবলৈ সময় পায়, আন মানুহৰ লগত সম্পৰ্কবোৰ উন্নত কৰাৰ সুবিধা পায়, যদি তেওঁ কৰিব পৰা কামবোৰে তেওঁ অনবৰতে উত্তেজিত কৰি ৰাখে বা তেওঁক বিচনাৰ পৰা উঠাবলৈ আগ্ৰহী কৰি ৰাখে, তেন্তে তেওঁ এজন সুখী মানুহ হ'ব পাৰে। ওপৰৰ কথাবোৰৰ পৰা আপুনি ধৰিব পাৰিছেনে সুখ আচলতে বাহিৰৰ কিবা এটা কাৰকতকৈ বেছি নিৰ্ভৰ কৰিব পাৰে আপোনাৰ মানসিক অৱস্থাৰ ওপৰত। সুখে মানুহৰ মানসিক অৱস্থাটোৰ ওপৰতহে প্ৰথমে নিৰ্ভৰ কৰে, অৰ্থাৎ সুখ এটা মানসিক অৱস্থা। সঁচাকৈনে বাৰু? আপুনি যেতিয়া কিবা এটা কামত সফল হয়, কিবা এটা নতুন বস্তু কিনিব পাৰে, যেতিয়া আপুনি ভবামতে কাম এটা হয়, তেতিয়া আপোনাৰ মনটো আনন্দিত হয়, আপুনি সুখী হয়। কিন্তু কিছু সময়ৰ পিছত বা কিছুদিনৰ পিছত আকৌ আপোনাৰ আগৰ অৱস্থালৈ ঘূৰি আহে। এই অৱস্থাটো সুখৰ সীমা বুলি ক'ব পাৰে। তেনেদৰে যদি কিবা কাম কৰাৰ আগতে আপোনাৰ মতে কোনো নহয়, কোনোবাই আপোনাক কিবা বেয়াকৈ কয়, আপোনাৰ মৰমৰ কাৰোবাৰ কিবা বেমাৰ আজাৰ হয়, তেতিয়া আপোনাৰ মনটো অলপ সময় কিছু দিন বা কিছু সপ্তাহৰ কাৰণে বেয়া লাগে, কিন্তু এটা সময়ৰ পিছত আকৌ সেই সুখৰ সীমালৈ ঘূৰি আহে। তাৰমানে আমি যদি আজি যিমান সুখী তাতোতকৈ বেছি সুখী হ'ব বিচাৰোঁ, তেন্তে আমি আমাৰ এই সুখৰ সীমাটো আৰু ওপৰলৈ উঠাব লাগিব। সেয়া সম্ভৱনে বাৰু? আপোনালোকে যদি সম্ভৱ বুলি ভাবে তেনেহ'লে এটা কমেন্ট কৰি জনাওক। আপোনাৰ বাবে ভাল খবৰটো এই যে আপুনি ইচ্ছা কৰিলে এই সুখৰ সীমাটো ওপৰলৈ উঠাব পাৰে, অৰ্থাৎ আপুনি আৰু সহজে সুখী হ'বলৈ শিকিব পাৰে। আৰু লগতে আপুনি সুখী হ'বলৈ নিজৰ মনটোক প্ৰশিক্ষণো দিব পাৰে, কাৰণ কোনো সময়ত আপুনি সুখী হয় নে নহয় সেয়া নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত, আপোনাৰ দৃষ্টিভংগীৰ ওপৰত। ই নিৰ্ভৰ কৰে আপুনি কোনো এটা পৰিস্থিতি কেনেদৰে গ্ৰহণ কৰে বা উপলব্ধি কৰে। যিহেতু একেটা পৰিস্থিতিৰ অৰ্থ বেলেগ বেলেগ মানুহৰ কাৰণে বেলেগ বেলেগ হ'ব পাৰে, সেইবাবে পৰিস্থিতি এটাই কাৰোবাক সুখী কৰিব পাৰে, কাৰোবাৰ ওপৰত একো প্ৰভাৱেই নেপেলাব পাৰে, আৰু ই কাৰোবাৰ বাবে দুখীৰো কাৰণ হ'ব পাৰে। দেন গাইজ, আপোনালোকে বাৰু বুজি পালেনে সুখৰ সীমাৰ কথা? সুখৰো সীমা থাকে। আপোনালোকে হয়তো মোৰ ভিডিঅ'টো চাই গম পাইছেই চাগে। আৰু মই আপোনালোকক সোধা প্ৰশ্নকেইটা উত্তৰ আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পালে বা আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক আৰু তাৰ লগতে এটা কমেণ্ট কৰি দিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে তেওঁলোকে লাইক কমেণ্ট কৰি দিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব।